সৰগ ভাগি পৰিছে বঙাইগাঁও জিলাৰ উত্তৰ শালমৰাৰ এটি দুখীয়া পৰিয়ালত। এক হৃদয় বিদাৰক কৰুণ কাহিনী। এটি দৰিদ্ৰ পৰিয়াল আৰু কৰ্কট ৰোগত আক্ৰান্ত এটা শিশু। পখিলা খেদা বয়সতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ নৰক যন্ত্ৰণাত ভুগিছে এটি 5 বছৰীয়া কণমানি। কণমানিজনৰ নাম হৰ্ষজিৎ ৰায়। বঙাইগাঁও জিলাৰ উত্তৰ শালমৰাৰ 3য় খণ্ডৰ তিলাপাৰাৰ বাসিন্দা ধৰ্মকান্ত ৰায়ৰ একমাত্ৰ 5 বছৰীয়া পুত্ৰ হৰ্ষজিৎ ৰায় এতিয়া কৰ্কট ৰোগত আক্ৰান্ত। প্ৰায় এবছৰৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে কণমানিজন। গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল যদিও ধনৰ অভাৱত চিকিৎসা সম্পূৰ্ণ কৰিব পৰা নাই পিতৃ মাতৃয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় প্ৰাৰ্থনা দুৰ্ভগীয়া পিতৃ মাতৃৰ। জৰাজীৰ্ণ বাসগৃহত কৰ্কট ৰোগত আক্ৰান্ত হোৱা শিশুটোক লৈ দুৰ্ভগীয়া জীৱন যাপন কৰি আহিছে পৰিয়ালটোৱে। পৰিয়ালটো বঞ্চিত হৈ আছে চৰকাৰী আঁচনিৰ পৰা। কোনো সুহৃদয়ৱান লোকে যদি কৰ্কট ৰোগত আক্ৰান্ত হোৱা কণমানিটোক সহায়ৰ হাত আগবঢ়াব বিচাৰে অভয়াপুৰীৰ SBI শাখাৰ 3523262896 একাউণ্ট নম্বৰ নাইবা 7637975415 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে। সমস্যা মানে মোৰ ল'ৰা হয় শ্ৰী হৰ্ষজিৎ ৰায়। তাৰ জানুৱাৰীৰ পৰা বেমাৰটো হৈছে, ব্লাড কেঞ্চাৰ হয়। এতিয়ালৈকে গুৱাহাটী GMC মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰি আছোঁ। আজি আন্না ৰানিং চলি আছে। তাৰপিছত আজিলৈকে চৰকাৰৰ কোনো তৰফৰ পৰা মানে সাহাৰ্য পোৱা নাই, গাঁওবাসীৰ পৰাও পোৱা নাই। তো মাননীয় শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'লোঁ যাতে অলপ সাহাৰ্য কৰে। লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তাকো ক'লোঁ সাহাৰ্য কৰে আৰু আমাক অলপ চকু মিলি চাই। এতিয়া ক'ব গ'লে আমাৰ মাটি বাৰী নাই আৰু শেষ হৈ গ'ল, অকল ঘৰটোৱে আছে আৰু বাচি। বয়স 5 বছৰ হয়। এবছৰৰ পৰা হৈ আছে যেনিবা বেমাৰটো। বৰ্তমান চিকিৎসা গুৱাহাটী GMC মেডিকেল কলেজত। এতিয়াতো 4 লাখ টকা গ'লে, এতিয়ালৈকে বহুত টকাৰ প্ৰয়োজন হৈ আছে। বহুত টকা লাগিব, তাত ট্ৰিটমেণ্টটো বহুত দীঘলীয়া হয়। স্থানীয় বিধায়কক জনাইছিল কথাটো আজিলৈকে জনোৱা নাই। আমাৰ সেনেকুৱা গাঁওখন মানুহ নাই, কোনো ক'ব দিয়া নাই। এইটো মোৰ ল'ৰা হয়, তাৰ ব্লাড কেঞ্চাৰ। তাৰপিছত মাহে মাহে মানে ব্লাড দি থাকিব লাগে, কাৰণে বহুত মানে হেৰি হৈ আছে। ব্লাড দিয়া মানুহ নাই। এই পেটি কিনিব গ'লে 5,000-6,000 টকা লাগে। আৰু আমি গৰীব দুখীয়া মানুহ হয়, ইমান টকা ক'ত পাম? সেইকাৰণে মানে চৰকাৰক মানে অনুৰোধ জনাইছোঁ হাত জোৰ কৰি, যাতে মানে অলপ আগবাঢ়ি আহে ল'ৰাটোক চাই। জানুৱাৰীৰ পৰা। তাৰ বয়স হ'ল 5 বছৰ আৰু নামটো হৰ্ষজিৎ ৰায়।